তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে বহুত বেছি ভাল বুলি কৈছোঁ যদিও আপোনালোকে কাৰো মন ভাল নহয় বৰ্তমান চিটুৱেশ্যনটো লৈ, কাৰণ গমেই পাইছে সকলোৱে জুবিনদাৰ ন্যায়ৰ কাৰণে চবেই দৌৰি আছে, এটাৰ পৰা লাগিছে আৰু। তো সেইটো বস্তুক লৈ ময়ো দুখী, সকলোৱে দুখী, কাৰণ তো জুবিনদাই ন্যায় পাওক তাৰে কামনাৰে আজি এটা মই বিশেষ এটা ভিডিঅ' মানে ষ্টাৰ্ট কৰিব ওলাইছোঁ। আৰু মোৰ লগৰ জয়দীপ দাস, আমাৰ গাঁৱৰে এইটো, তো মেজিচিয়ান জয়দীপ দাস। হেল্ল', ভালনে সকলোৰে? তো মই যাদুঘৰ জয়দীপ দাস। তো আজি বিগত মই 14 বছৰ ধৰি মই এই ফিল্ডটোত মই ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। তো ভাবিলোঁ আজি ইমান এটা দুখৰ দিনতো যিহেতুকে জুবিনদা নাই, তো পূজাও বৰ ভাল যোৱা নাই চাগে, মোৰো যোৱা নাই, আপোনালোকৰো যোৱা নাই। তো যা কি হওক, আহক আজি আপোনালোকক মই ভাল মনোৰঞ্জন কৰিম, আজি আপোনালোকক যাদু দেখাম। তো ঠিকে আছে, তো আহক। তো বলক এতিয়া আমি দেৰি নকৰোঁ, যাদুকেইটা চাই লওঁ। চ' গাইজ, আপোনালোক ৰেডি নে? চ' ভালদৰে মনোযোগ দিব, ভালদৰে চাব, আৰু ষ্টেপ বাই ষ্টেপ আপোনালোকে ভালদৰে মনোযোগ দি শুনিব। ফাৰ্ষ্ট অফ অল, মোৰ এইটো নৰ্মেল কাৰ্ড আছে দেই। বহুতে কয় মোক যে মোৰ কাৰ্ডবিলাক কিবা মেজিক কাৰ্ড বুলি, কিন্তু এইবিলাক একো মেজিক কাৰ্ড নহয়। তুমি চাই ল'ব পাৰা, ইয়াতে কিবা মেজিক কাৰ্ড দেখিছা নাই? একেবাৰে ৰেণ্ডম কাৰ্ড। চ' চাফল কৰিব পাৰে এইবিলাকত, কোনো প্ৰব্লেম নাই। মই একো ৰাখি দিয়া নাই, মই তেওঁকো দি দিছোঁ এজ মাছ এজ হি কেন। তেওঁ যিমান চাফল কৰিব পাৰে তেওঁ চাফল কৰক, মোৰ একো আপত্তি নাই। তেওঁ যেতিয়ালৈকে ছেটিছফাইড নহয়। বঢ়িয়া, তেওঁ চাফল কৰিছে, আপোনালোকে দেখা পাইছে গাইজ। চাফলটো কৰি মই তো মিক্স কৰিছে ভালদৰে। মই এবাৰ আৰু কাটি দিছোঁ। চ' মই বিচাৰোঁ তুমি মাজৰ পৰা এখন কাৰ্ড চিলেক্ট কৰা, যিকোনো এখন লৈ ল'লে হ'ল। মোক দেখাব নালাগে, অডিয়েঞ্চক দেখুওৱা, তুমি চোৱা। মই পিছমানে ঘূৰি দিছোঁ গাইজ। কাৰ্ডখন এখন কাৰ্ড, তাক দেখাব নোৱাৰা এখন কাৰ্ড। আমি এইটো যাদুটোৰ অকণমান চাব লাগিব না, তো কাৰ্ডখন ঢুকালে এবাৰ। তো আপোনালোকে চাইছে, মনোযোগ দিছে ভালকৈ, মনত আছে, তোমাৰ আছে মাইণ্ডত পূৰা? ঠিকে আছে। চ' কাৰ্ডখন ইয়াতে দি দিয়া। চ' কাৰ্ডখন মাজত দি দিছে, দেখিছেনে? আধা মোৰ হাতত আছে, আৰু কাৰ্ডখন এইখন এইফালৰ পৰা দেখা পায় নেকি? চোৱা, নাপায়। মই দেখা নাপায় কিন্তু দেই, আপোনালোকৰ মনত আছে। চ' এইখিনি ওপৰত ৰাখি এটা কাট কৰি দিছোঁ মই, দেখিছেনে? চ' আপোনালোকৰ কাৰ্ডখন চামৱেৰ ইন দ্য মিডিল ক'ৰবাত লষ্ট হৈ গৈছে ট'টেলি। চ' এতিয়া সেইখন বিচাৰিব লাগিব, কিন্তু গতিকে কেনেকৈ বিচাৰোঁ তাৰ কাৰণে এখন আমি ৰেণ্ডম প্ৰথম কাৰ্ড এখন লৈ ল'ম। এইখন কি আছে? এইখন নেকি? এইখনটো নহয় গাইজ, নহয়, এইখন নহয়। চ' 9 অফ ডায়মণ্ডছ। চ' এই 9 অফ ডায়মণ্ডছখন মই, তুমি হাতখন এনেকৈ দিয়া, 9 অফ ডায়মণ্ডছখন মই ইয়াতে দিছোঁ, আৰু এইখন এটা এইটো চেণ্ডউইচ কৰি দিছোঁ। মই একো কৰা নাই, আপোনালোকৰ পূৰা দেখিছে। ৰেষ্টপখিনি মোৰ হাতত আছে, ইভেন মই বেক পকেটত ভৰাই দিছোঁ। এতিয়া চাব পাৰে মেজিক। কাৰ্ডখন লাহে লাহে থিংক কৰা, মাথাত আনি থাকা, মাথাত ভাবি থাকা। চ' মই যদি একবাৰ ফ্লিপ কৰি যাম ন, 1 2 3, চোৱা এইখন কি কাৰ্ড গাইজ, একদম সঁচা। চাওক আপোনালোকে, এখন আছিল ন কাৰ্ডখন, যিখন মই আপোনালোকক দেখাইছিলোঁ, একদম। আৰু যদি ভাবে সেই 9 অফ ডায়মণ্ডছখন ক'লৈ গ'ল, চ' চাব পাৰে তেওঁৰ পৰা সেইখিনি টেলিপৰ্ট হৈ পেলাই 9 অফ হাৰ্টছ বা ডায়মণ্ডছ এখন কাৰ্ড আছিল কিন্তু। চ' কেনে পালে? বঢ়িয়া, ভাল লাগিল যাদুটো চাই। তো গাইজ, প্ৰথম যাদুটো দেখা পালে, এবাৰ নেক্সট আৰু এটা যাদু চাওঁ, কি কয়। তো সেইটো যাদুত কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ আপোনাৰ কমেণ্টত জনাব কিন্তু, কাৰণ তেতিয়া মই বেছি অনুপ্ৰাণিত হ'ম, তেওঁ বেছি ভাল পাব। বুজি নাপাবও পাৰে, যিহেতুকে কাৰ্ডছৰ খেলা অকণমান ডিফিকাল্ট হয়, সেইটো ময়ো গম পাওঁ। কিন্তু আপোনালোকে যদি ক'ব যায় না, যদি মই বিশেষকৈ ক'ব যাওঁ, মই কাৰ্ড বৰ বেছি ভাল পাওঁ, গতিকে মই কাৰ্ডৰে যাদু দেখাওঁ। তো আহক। তো এতিয়া ঠিক সেইযোৰৰ দৰে এইযোৰ নৰ্মেল, মই সেইযোৰে ইউজ কৰিছোঁ, বেলেগ ইউজ কৰা নাই। চ' মই দেখাই দিছোঁ ইয়াতে কোনো ধৰণৰ মই একো চিটিং কৰি ৰাখা নাই। পেপাৰটো আপোনালোকক মই ভালকৈ দেখাই দিওঁ, পেপাৰটো দেখাই দিছোঁ, এইটো কেমেৰা চাব পাৰে। ইয়াতে একো নাই, ইয়াতে এইযোৰ একেবাৰে ৰেণ্ডম নৰ্মেল কাৰ্ড হয়। চ' আছে, ছেটিছফাই হৈছ তুমি? ঠিকে আছে। তো লৈ লৈছোঁ এইখিনি মই। তো গাইজ, এবাৰ মই কি কৰিম জানিছেনে? 10খন কাৰ্ড লৈ ল'ম, 10 কাৰ্ডছ লৈ ল'ম তলৰ পৰা,
1 2 3 4 5 6 7 8 9 10 তুমি গণা এবাৰ কাৰ্ডকেইখন ঠিকে আছে নে নাই তেওঁ গণি চাওক এবাৰ যেতিয়াকে আপোনালোকৰো হৈ যাব কনফিউজ হৈ যাব 6 7 8 9 10 10 ঠিকে আছে 10 ঠিকে আছে একোটো কম বেছিটো নাই না না ঠিকে আছে সো 10খন কাৰ্ড তেওঁ ৰাখিছে সো মই বিচাৰো এতিয়া তেওঁ এই 10খন কাৰ্ড যদিকে মই ফেস আপ কৰি ৰাখি দিছোঁ তেওঁ আকৌ এবাৰ ভালদৰে গণক আৰম্ভ মানে কাউণ্ট কৰক সো এখন তুমি এনেকৈ গণিবা এনেকৈ আছে ফেসটো ডাউন কৰি দিবা এখন আচ্ছা 2 3 4 বাকি এখন তুমি আৰম্ভ কৰি দিয়া মই নালাৰো এইটো টোটালি না না 4 5 এখন 5 হ'ব এখন 5 5 তলত 6 7 আপোনালোকৰ গণি থাকিব 9 10 এখিনি এনেকৈ ৰাখি দিয়া যাতে মই চুব নোৱাৰো 10 এই কেমেৰা দেখা দিও নেকি এনেকৈ ৰাখি দিয়া চেঞ্জ কৰি ৰাখি দিয়া যাতে মই সেইখিনি চুব নোৱাৰো আপোনালোকে ভালদৰে মনোযোগ দিব কেমেৰাত আহিছেনে এইটো বাৰু ঠিক আছে সো মই বিচাৰো এটা যিকোনো এখন কাৰ্ড তুমি সিলেক্ট কৰি লোৱা ইয়াৰ পৰা জাস্ট আঙুলি দিলে হ'ল মই সেইখন কাৰ্ডে দেখাই দিম দেখাই লৈ দিয়া তুমি তো এখন কাৰ্ড তেওঁ সিলেক্ট কৰিছে আমি চাই লওঁ কি কাৰ্ড আহিছে দেখিছেনে এখন থ্ৰী অফ ডায়মণ্ডছ দেখিছে থ্ৰী অফ ডায়মণ্ডছ ঠিকে আছে থ্ৰী অফ ডায়মণ্ডছ ঠিকে আছে তাতে কেইখন কাৰ্ড আছে তুমি আগে মোক সেইটো কথা কোৱা 10খন তুমি নিজে গণি লৈছা গাইজ আপোনালোকেও চাগে নিশ্চয় গণিছে সো ইয়াতে মেজিকটো এনেকুৱা টেলিপৰ্টেশ্যন মেজিক আপোনালোকে যদি বিশ্বাস কৰে ন সেই তিনিখন যে তেওঁ সিলেক্ট কৰিছে ইতিমধ্যে তেওঁৰ হাতত যি 10খন কাৰ্ড আছে তাতে কিন্তু অকণমান বাঢ়িছে চাগে মই কিন্তু অকণমান বঢ়াই দিছোঁ সো তিনিখন কাৰ্ড যদি এড কৰোঁ আমি তাতে যেহেতুকে তেওঁ কাৰ্ড নাম্বাৰ 3 চুজ কৰিছে তো কেইখন কাৰ্ড হ'ব 13খন হ'ব 13খন হ'ব 10খন আছে তো এইটো সম্ভৱ নেকি এইটো সম্ভৱ নহয় মইতো তোমাৰ এখন হাত চোৱা নাই তেতিয়ালৈকে তো মই বিচাৰোঁ তুমি গণা আৰু এনেকৈ গণিবা যাতে অডিয়েন্সও গণিব পাৰে ওপৰৰ পৰা গণিবা এখন আচ্ছা আচ্ছা 2খন 3খন 4খন 5খন যাতে তেওঁলোকো গণিব পাৰে অডিয়েন্সৰ কাৰণে যদি তুমি আৰম্ভ কৰা গণা তো গাইছ গণি আছে আপোনালোকে চাই লওক অকল হাতৰ ওপৰত দিবা আপোনালোকক গণি থাকিব গাইছ কেমেৰা দুটা আছে দুটো আছে বাৰু দুটাতে গম পাব আপোনালোকে এখন 2খন 3খন 4খন 5খন 6খন 7খন 8খন 9খন 10খন হাতত কেইখন আছে 1 2 3 আৰু 3খন ক'ৰ পৰা আহিল মই বুজি পোৱা নাই সো গাইজ তাকেতো 10খনে মই গণছিলোঁ সো মই বিচাৰোঁ তুমি সব মই তোমাৰ গুঠিবিলাক সব মই লাষ্টত তোমাক মই বুজাই দিম তুমি আকৌ এবাৰ ভালদৰে গোটেইখিনি লৈ লোৱা আকৌ এবাৰ লৈ লোৱা গোটেইখিনি লৈ লোৱা গাইজ তাকে ভাবছোঁ মানে 10খনে মই গণছিলোঁ গমে পায় আপোনালোকে নিশ্চয় গণিব কিন্তু যে গণিব 10খন আছিলে মই 3খন তেওঁক অদৃশ্যভাৱে যদি মই কওঁ ইনভিজিবলভাৱে মই তেওঁক ট্ৰেন্সফাৰ কৰি দিছোঁ তেওঁক আকৌ ল'ব দিছোঁ মই দেই ভালদৰে লৈ লোৱা মই কিন্তু চোৱা নাই দেই তুমি ক'ব নোৱাৰা মই বিচাৰোঁ আকৌ এখন কাৰ্ড তুমি চুজ কৰা এইবাৰ যিকোনো এখন কাৰ্ড তুমি আঙুলি থ'লেই হ'ল এইখন ঠিকে আছে কি আহিছে এইখন 5 দেখিছে গাইজ 5 অফ ক্লাবছ দেখিছে এইখিনি মই ৰাখি দিছোঁ এতিয়া কি ভাবা তুমি এতিয়া আগৰবাৰ 3 দেখোতে 3খন কাৰ্ড বাঢ়িছে এইবাৰ 5 দেখালে কি হ'ব পাৰে 5খন এইটো সম্ভৱ নেকি নহয় তুই কেনেকৈ হ'ব এইটো হ'বই নোৱাৰে মই তেওঁৰ হাত চুইছোঁ গাইজ মুঠেই চোৱা নাই তেওঁক মই ৰাখি থৈ দিব দিছোঁ তেওঁ ইতিমধ্যে দেখা পাইছে চাগে বঢ়িয়াকৈ ধৰি আছে চ' যদি গাইজ যদি এতিয়া কাৰ্ডখিনি যদি তেওঁ চাব যায় এতিয়া আপোনালোকে আচল ৰহস্য হ'ব এবাৰ কাৰ্ডখিনি তুমি চোৱাচোন অকণমান বাঢ়িছে নেকি অকণমান বাঢ়িছে নেকি গাড়ীটো ডাঙৰ হৈছে চাগে ন বাছি মানে বাঢ়ান পায়ো অলপ চলপ গাইজ কিবা বাঢ়িছে থাকে কিন্তু মই ক'ব নোৱাৰোঁ মেজিক তেওঁ কৰিছে মই কৰা নাই মই গণাটো বিচাৰোঁ আপুনি গণি দিয়া কিবা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 আরে কেসটো কি প্রথমে 13 কার্ড আছে এইটোই জাদু 13 পাশে 18 কার্ড আবালা কথা তো সব কেনেকুৱা পালা মোক কোৱা এই বঢ়িয়া গাইছ আপোনালোকে কেনেকুৱা কৈছে ক'বচোন মই কিন্তু হতভম্ব হৈ গৈছোঁ
কাৰণ প্ৰথমতে 10খন আছিল 10খনৰ পৰা 13খন হ'ল কাৰণ 3 নম্বৰ কাৰ্ডখন দেখাৰ পিছত 3 নম্বৰ 13খন হ'ল নেক্সট আৰু 5 নম্বৰ কাৰ্ড দেখালা 18খন হ'ল টোটেল মোক তুমি এটা কথা কোৱা যে মই তোমাৰ হাতখন যেতিয়া তুমি এনেকৈ ৰাখিছিলা মই চুইছিলোঁ নেকি নাই চোৱা তেতিয়া কিছুমানে ক'বও পাৰে কমেণ্টত হেটাৰ্ছবিলাকো ক'ব পাৰে যে তেওঁ হাতখন চুইছে বা মাজতে কিবা কাৰ্ড ভৰাই দিছে নাই এইটোতো আনকাট ভিডিঅ' হৈছে না চ' আপোনালোকে জানুটো ডিক'ড কৰক ভাল লাগিছিলে বেয়া লাগিছে আপোনালোকে কওক কমেণ্ট ছেকশ্যন খোলাই আছে তো চাওঁ বাৰু কোনে কি ধৰিব পাৰে নে নাই নোৱাৰে গতিকে কেনেকুৱা পালে নিশ্চয় জনাব বাপৰে বাপ মানে ভাবাই নাছিলোঁ এনেকুৱা যে কাৰ্ডটো বাই থাকোঁ মোৰ হাততে মেজিকটো মই দেখাৰ দৰে হ'লো গাইজ ধন্যবাদ গাইজ তো গাইজ ভিডিঅ'টো দেখাই পেলাই আপোনালোকে যাদুকেইটা কেনেকুৱা ধৰণৰ হৈছে ময়ো কিন্তু চখ খাইছোঁ দেই কাৰণ গমেই পাইছোঁ যাদুকেইটাত মানে অলপ কিবা আল্টিমেট টাইপৰ হৈ আছে কিবা কিবা বেলেগ ধৰণৰ হৈছে মই চখ খাইছোঁ নিজেই চখ খাইছোঁ বাকী আপোনালোক ভিডিঅ' কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ একদম নাপাৰিব আৰু অলৰেডি ভিডিঅ'টো অলপ লম্বা হ'লে বাৰু তো আৰু এটা লাষ্ট এটা ভিডিঅ' দেখাম মানে এইটো পাৰ্ট চিষ্টেমত মই বনাম বুলি ভাবিছোঁ যদি এইটো পাৰ্টৰ কাৰণে এইটো লাষ্ট ভিডিঅ' হ'ব আৰু তো নেক্সট পাৰ্টত আপোনালোকক যদি লাগে তেতিয়াহ'লে আপোনালোক আৰু পাব আৰু কমেণ্টত জনাব লাগে নালাগে কিবা কথা আৰু বাকী নেক্সট এইটো লাষ্ট এটা ভিডিঅ' বৰ্তমান সেই কৰোঁ তো এইটো ভিডিঅ'টো আপোনালোকে চাই লওক এইবাৰ মানে মই ওপৰৰ পৰা মানে হেৰি কৰিম ভিডিঅ'টো তাক তো গাইজ পাতটো কেনেকৈ বাঢ়িলে আপোনালোকে ভাবিলেনে তো আপোনালোকে ভাবক নিশ্চয় ক'ব কিন্তু দেই কমেণ্টত জনাব যি তেওঁৰ হাতত কাৰ্ড কেনেকৈ বাঢ়িল চ' আমি এতিয়া বাদ দিলোঁ আৰু যোৱা মেজিক গ'ল চ' লাষ্ট মেজিক তো আহক আকৌ তাছতে খেলা দেখাম বাৰু মই পাছত হেৰি কৰি দিম চ' কাৰ্ড এযোৰ আছে মোৰ হাতত দেখিছে সেইযোৰে কাৰ্ড নৰ্মেল এযোৰতে মই দেখাই থাকোঁ চ' ধন মই তোমাক সুধিছোঁ মোৰ আঙুলটো আহি আছে দেখিছানে তুমি যিকোনো জেগাত ষ্টপ বুলি ক'বা ষ্টপ হ'ব কিবা চেঞ্জ কৰিবা নকৰা ঠিকে আছে এইখন কাৰ্ড চুজ কৰিছা ঠিকে আছে এইখন কাৰ্ড মই ওলাই দিছোঁ সেইখন কাৰ্ড তুমি মোক দেখাবও পাৰা বা তুমি মোক নেদেখাবও পাৰা অডিয়েঞ্চক দেখাওঁ মানে মই চাব পাৰিম অডিয়েঞ্চক দেখাবা অডিয়েঞ্চতে দেখাবই লাগিব ন দেখিছে গাইজ এখন কাৰ্ডখন মনত ৰাখক ভালদৰে চাই লওক ভালকৈ আপোনালোকে ঠিকে আছে চলো চব কাৰ্ডখন আছে দেখিছে আপোনালোকৰ মনত আছে এইখন ওপৰত ৰাখি দিছোঁ দেখিছেনে চ' মেজিকটোত কেনেকুৱা আমি ষ্ট্ৰেট কাট কৰিম মেজিকটোত ষ্ট্ৰেট কাট মিনছ কেনেকুৱা এইটো ষ্ট্ৰেট কাট দেখিছেনে ডাইৰেক্ট কাৰ্ডখন মাজত গৈছে এইটো ষ্ট্ৰেট কাট ইয়াতে ক'তো ব্ৰেক নাই ক'তো মই আকৌ চেকিং কৰি ৰখা নাই আৰু যদি ভাবে এইটো কিবা 2-3টা কাটিঙে মাৰিব পাৰে নেকি নহয় এইটো আপোনালোকৰ যিমানবাৰ ভাবে এনেকুৱা কোনো কথা নাই যে মই 3বাৰ কাটিলে কম হ'ব 2বাৰ কাটিলে কম হ'ব মই চাগে ভাবিছে তথাপিও যে যাৰ মেজিচিয়ানৰ হাত অকণমান কিবা থাকিবও পাৰে চ' মই এবাৰ ফেচ আপ কৰি দিছোঁ দেখিছেনে ধন মই তোমাক বিচাৰোঁ তুমি ইয়াৰ পৰা আধা থোৱাই কিনে কাপটো কমপ্লিট কৰা তুমি কাটি দিয়া মানে মই বিচাৰিছোঁ সেইটো তুমি কাটি দিয়া ষ্ট্ৰেট কাট কৰিবা তুমি কাটি দিয়া এইখিনিৰ ওপৰত ৰাখি দিয়া দেখিছে ময়ো কাটা নাই গাইজ আপোনালোকে দেখিছে ময়ো কাটা নাই আৰু কাটি দিছোঁ একো কথা নাই লাগে আৰু অকণমান কাটি দিছোঁ আমি লাষ্ট টাইম ফাইনেল কাট কৰিম ইয়াতে এতিয়া মোক কোৱা আৰু আমি চাফল কৰিম নে নকৰোঁ না আমি ইয়াতে ৰখিম মই তোমাক সুধিছোঁ হ'ব আৰু অলৰেডি কৰা গৈছে চাফলটো কৰা গৈছে তো এইখন কি আহিছে 2 নম্বৰ 2 of hearts আহিছে বা আমি ভাবিলোঁ নম্বৰটো 2 আহিছে চ' এইখন এনেকুৱা মেজিক এইটো এই দুইখন দেখিছেনে এই যিবিলাক আমি কাটিং কৰিছোঁ যদি মই এভৰিথিং মেথছখিনি ঠিকেই আছে ওপৰৰ পৰা 2 নম্বৰ কাৰ্ডখন আপোনালোকৰ হ'ব লাগে মানে এখন 1 নম্বৰ এই 2 নম্বৰ এইটোতো 2 নম্বৰে পালোঁ আচ্ছা সেইটোতো ইয়াৰ পৰা যদি আমি এই 1 এই 2 এইখন 2 নম্বৰ কাৰ্ডখন কি আছিলে 10 of কিবা এটা আছিলে মানে নামটো নাজানো এইখনেই আছিল এইখন আছিলে নে সেইখনেইতো আছিল তো কেনেকুৱা পালে জনা নিজে কাটিছে তেওঁ মই একো কৰা নাই আৰু আপোনালোকো দেখিছে মই 2 নম্বৰী কৰি ৰাখা নাই চ' 2 তেওঁ 2ত ৰাখিছে তো তাতে আপুনি 5ও ওলাব পাৰে 4ও ওলাব পাৰে য'ত যিমান সংখ্যা দেখিলে সিলেক্টেড কাৰ্ডখন সেই একজেক্ট নাম্বাৰটোতে ওলাব এভৰি টাইম তো কমেণ্ট কৰক মেজিকটো কেনেকুৱা লাগিলে আশা কৰিছোঁ মেজিকটো ভালদৰে বুজিব কাৰণ কিয় কৈছোঁ কাৰ্ড মেজিকবিলাক অকণমান কমপ্লিকেটেড হয় যিমান যি হ'লেও
এইবিলাক কিছুমান মেথছ থাকে, কিছুমান ভালকৈ মনোযোগ দিব লাগে। অল এভৰিথিং গোটেইখিনি বস্তু যদি আমি সামৰি লওঁ, কেনেকুৱা পালে কমেণ্ট ছেকশ্যন খোলাই আছে, কমেণ্টত জনাওঁ। বাদ বাকী আজিৰ কাৰণে আহিছোঁ, ধন্যবাদ। যাদুকৰ জয়দীপ দাস। তো গাইজ মেজিককেইটা চাই গমেই পালে আপোনালোকে কেনেকুৱা লাগিল। মোৰ কিন্তু বহুত ভাল লাগিল, কাৰণ একজেক্টলি মানে মেজিকেই আৰু পুৰা হাতৰে খেল বা কিবা সেনেকুৱা কিবা থাকে আৰু সিহঁতৰ, সেইটো ইমান নাজানো। কিন্তু কোনো ধৰণৰ মই ইয়াতে ছাপৰ্ট কৰা নাই, এইটোতো আপোনালোকক ডাইৰেক্ট দেখাইছোঁ, আনকাট ভিডিঅ' হয়, আপোনালোকে গমেই পাইছে। তো মই নিজেই মেজিকটো কৰি নিজে ই লগত থাকি কিনে কামখিনি কৰি মই নিজে চখ খাইছোঁ, সেনেকুৱা টাইপৰ মানে সেই হৈছে আৰু। তো চখটো খাইছোঁৱে। তো আপোনালোকে কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব। তো বৰ্তমান আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিলোঁ। সকলোৱে থাকে ভালকৈ থাকিব। জয় জুবিন দা। জয় জুবিন দা।